Hello viewers, welcome to my channel Solution Plus. আজি মই এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো। সচৰাচৰতে আমি দেখি থকা এখন কাৰ্ডৰ বিষয়ে আমি জানিবলৈকে ভিডিঅটো বনাইছো। আহকচোন আজি আমি জানো এটিএম কাৰ্ডৰ বিষয়ে। Actually এটিএম কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড কেইখন চক এটিএম কাৰ্ডৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে। এতিয়া আচলতে কথা হ'ল যে আপুনি এটিএম কাৰ্ডত আমাৰ ভিসা বুলি লিখা থাকে, কোবাত রুপে বুলি লিখা থাকে, কোবাত মাস্টার কার্ড বুলি লিখা থাকে। তেতিয়া হলে এই ভিসা, রুপে, মাস্টার কার্ড এইবিলাক লিখা কিয় থাকে? বা যদি আপোনাৰ এটিএম কাৰ্ডটোত ভিসা, মাস্টার কার্ড বা রুপে লিখা নাই, তেতিয়া হলে আপোনাৰ কি ধৰণৰ ডিফাৰেন্স আছে বা কি হয় ন আপোনাৰ কাৰ্ডটোত যদি ভিসা বা এটিএম এইবোৰ লিখা নাথাকে তেতিয়াও আপোনাৰ কিছুমান অসুবিধা আছে। এতিয়া চাওঁ আহক যে এইটো কি হয়। এতিয়া মোৰ ওচৰত দুটা কাৰ্ড আছে, এটা হৈছে লিখা আছে ভিসা, এটা হৈছে রুপে। এইটো চাওক, এইটোত মোৰ লিখা আছে ভিসা। চাওক এইটো হৈছে ভিসা কাৰ্ড আৰু মোৰ ওচৰত আৰু এটা কাৰ্ড আছে, এইটো আপোনাৰ রুপে লিখা আছে। আপুনি চাওক রুপে লিখা আছে, হয় এইটো চাওক রুপে। এটা কথাটো হৈছে কি আপোনাৰ যদি কাৰ্ডটোত রুপে লিখা আছে, এটাত যদি আপোনাৰ ভিসা লিখা আছে, তেতিয়া আপোনাৰ অসুবিধা কি হয়? আমি জানো যে এইবোৰ হৈছে ট্ৰানজেকশন গেটৱে, এইবোৰৰ সহায়ত আমি ট্ৰানজেকশন কৰিব পাৰো। এতিয়া হৈছে আপোনাৰ যদি অকল কাৰ্ডটো এটিএম কাৰ্ডহে, মানে আপোনাৰ অকল এটিএমত টকা উলিয়াবৰ কাৰণেহে আপোনাৰ কাৰ্ডটো দিয়া হৈছে, তেতিয়াহ'লে আপোনাৰ কাৰ্ডটোত এইবিলাক লিখা নাথাকে। আপোনাৰ কাৰ্ডটোত ভিসা লিখা নাথাকে বা একো মাস্টাৰ কাৰ্ড লিখা নাথাকে, অকল আপোনাৰ কাৰ্ডটো থাকিব আৰু সেইটো কাৰ্ডৰ সহায়ত আপুনি অকল ট্ৰানজেকশনহে কৰিব পাৰিব। মানে এটিএমৰ পৰা আপুনি টকাহে উলিয়াব পাৰিব, বাকী একো কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল আপোনাৰ ভিসা আৰু রুপে লিখাৰ সুবিধাটো কি? আপুনি ভিসা, আপোনাৰ যদি এটিএম কাৰ্ডত ভিসা বা এইবোৰ লিখা আছে, মাস্টাৰ কাৰ্ড লিখা আছে, তেতিয়া আপুনি এই কাৰ্ডটোত এটিএমৰ পৰা পইচা টকা উলিওৱাৰ উপৰিও আপুনি এই কাৰ্ডটো ব্যৱহাৰ কৰি অনলাইন ট্ৰানজেকশন কৰিব পাৰিব। ইণ্ডিয়াৰ ভিতৰত বা ইণ্ডিয়াৰ বাহিৰত গ'লে আপুনি ট্ৰানজেকশন কৰিব পাৰিব। কিন্তু যদি আপোনাৰ এটিএম কাৰ্ডত এইবিলাক লিখা নাই, তেতিয়া কিন্তু আপুনি ট্ৰানজেকশন কৰিব পাৰিব আৰু কেৱল অকল এটিএম মেচিনতহে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কথাটো হ'ল মাস্টাৰ কাৰ্ড, ভিসা কাৰ্ড বা এই রুপে একে নেকি? বা ক'ৰবাত রুপে লিখা আছে, ক'ৰবাত ভিসা লিখা আছে, তেতিয়া কি গোটেই কাৰ্ডবিলাক একে নেকি? নহয়। আপোনাৰ ভিসা লিখিলেও কাৰ্ডটো এটা মিনিং বেলেগ, আপোনাৰ রুপে লিখিলেও এটা মিনিং বেলেগ, বা মাস্টাৰ কাৰ্ড লিখিলেও এটা মিনিং বেলেগ। আৰু ইয়াৰ সুবিধা অসুবিধাও আছে। ধৰক মাস্টাৰ কাৰ্ড লিখিলে আপোনাৰ বেছি সুবিধা হ'ব আৰু আপোনাৰ রুপে লিখিলে কম সুবিধা আছে বা কিছুমান বেনিফিট কম আছে। এতিয়া কি হয় সেই বিষয়ে আমি জানিম। আহকচোন আমি ভিডিঅ'টো মই আপোনাক দেখাম, এতিয়া বুজাই দিম যে কি হয়। এতিয়া আপোনালোকে জানিবলৈ কথাখিনি ভালকৈ বুজি পাবৰ বাবে গোটেই ভিডিঅ'টো মোক কমপ্লিটকৈ চাওক আৰু মই এতিয়া আপোনালোকক দেখাম। এতিয়া কথাটো হ'ল যে রুপে, মাস্টাৰ কাৰ্ড আৰু ভিসা কাৰ্ডৰ মাজত ডিফাৰেন্সখিনি আমি ভালকৈ জানি লওঁ আহক। রুপে হৈছে এটা ইণ্ডিয়ান কোম্পানী আৰু রুপে আৰু মাস্টাৰ কাৰ্ড একে নহয়, বা ভিসা লিখিলে আপোনাৰ কাৰ্ডটো এটা বেলেগ ডিফাৰেন্স আছে। আচলতে কি হয়, আপুনি যদি নিজৰ দেশৰ ভিতৰত মানে ইণ্ডিয়াৰ ভিতৰত ট্ৰানজেকশন কৰিব বিচাৰে, তেতিয়া আপুনি রুপেৰ সহায়তে ট্ৰানজেকশন সহজে কৰিব পাৰিব। কিন্তু যদি আপুনি বাহিৰত মানে ফৰেন কাণ্ট্ৰিত বা ইণ্ডিয়াৰ বাহিৰত গৈ আপুনি ট্ৰানজেকশন কৰিব লগা হয়, তেতিয়া রুপেৰ সহায়ত আপুনি ট্ৰানজেকশন কৰিব নোৱাৰিব। বৰ্তমান যুগত ইয়াক আপগ্ৰেড কৰা হৈছে, আজিকালি বহুখিনি ক্ষেত্ৰত পাৰি, কিন্তু ইমান কিছুমান অসুবিধা আছে রুপে কাৰ্ডটোত। কিন্তু মাস্টাৰ কাৰ্ড বা আপুনি ভিসা ইউজ কৰি আপুনি ট্ৰানজেকশন যিকোনো ঠাইতে কৰিব পাৰিব। নেক্সট কথাটো হ'ল কি, আপুনি বেংকত জেনেৰেলি আমাৰ বেংকৰ রুপে কাৰ্ডে দিয়া হয়। আপোনাক যদি মাস্টাৰ কাৰ্ড লাগে নহ'লে ভিসা কাৰ্ড লাগে, তেতিয়া আপুনি বেংকত এক্সট্ৰা এটা ফিজ দি, এটা চাৰ্জ দি আপুনি এপ্লাই কৰিব লাগিব। মানে আপুনি এক্সট্ৰা টকা জমা দিব লাগিব, নহ'লে আপোনাক মাস্টাৰ কাৰ্ড বা ভিসা কাৰ্ডটো বেংকে নিদিয়ে। সেইকাৰণে আমাৰ জেনেৰেলি যিমানবিলাক কাৰ্ড আমাৰ ওচৰত থাকে সেইখিনি আমি জেনেৰেলি রুপে কাৰ্ডে হয়, কাৰণ এই কাৰ্ডটো আপোনাক ফ্ৰী দিয়া হয়। আৰু এটা কথা হ'ল যে রুপে কাৰ্ডত সুবিধা বেছি আছে, বেনিফিট বেছি আছে। মানে আমি কাৰোবাক পইচা দিব লগা হয় বা ট্ৰানজেকশন কৰোঁ, তেতিয়া আমাৰ এক্সট্ৰা চাৰ্জ কাটে। আপুনি রুপে কাৰ্ড বা ভিসা কাৰ্ডত যদি পইচা কটা হয়, তেতিয়া আপোনাৰ চাৰ্জটো বেছি কাটে। ভিসা কাৰ্ড বা মাস্টাৰ কাৰ্ডত আপোনাৰ চাৰ্জটো বেছি কাটে, কিন্তু যিটো রুপে কাৰ্ড আছে, রুপে কাৰ্ডত আপোনাৰ চাৰ্জটো কম কাটে। মানে আমাৰ কম টকাতে আমি ট্ৰানজেকশন কৰিব পাৰোঁ, চাৰ্জ কম কৰিব পাৰোঁ, সেইটো এটা আমাৰ সুবিধা আছে। আৰু কথা হ'ল যিটো আমাৰ মোদী চৰকাৰ ধনজন যোজনা আছিলে, যোজনাত তাতো আমাৰ একেই রুপে কাৰ্ডে দিয়া হৈছিলে। মানে আপুনি যদি রুপে কাৰ্ডৰ বাহিৰে বেলেগ দুটা কাৰ্ড ল'ব বিচাৰে, তেতিয়া আপুনি বেংকত আবেদন কৰিব লাগিব আৰু এটা এক্সট্ৰা চাৰ্জ দিয়াৰ পিছতহে পাব। এইকেইটাই হৈছে রুপে আৰু ইহঁতৰ মাজত ডিফাৰেন্স। ধন্যবাদ।